আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যবাসী। বাইহাটৰ মুকুন্দপুৰত সোণালী জয়ন্তী বৰ্ষ দৌল উৎসৱ উদযাপন। মুকুন্দপুৰ মন্দিৰ প্ৰাংগণত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দৌল উৎসৱ। দ্বিতীয়টো দিনত বনিল দৌল শোভাযাত্ৰা উলিওৱা হয়। কামৰূপ বাইহাটা চাৰিআলিৰ মুকুন্দপুৰত এইবেলি বুঢ়া দৌল মন্দিৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে সোণালী জয়ন্তী বৰ্ষ। দ্বিতীয় দিনৰ কাৰ্যসূচীত এক বনিল দৌল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ অন্তত ভাগৱত পাঠকে ধৰি ভিন্ন কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে। শেষৰ দিনাৰ কাৰ্যসূচীত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাই। উক্তসমূহ কাৰ্যসূচীত আটাইৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, মান্দাকাটা লাইভ। মুকুন্দপুৰ বুঢ়া দৌলৰ সোণালী জয়ন্তী দৌল মহোৎসৱৰ দ্বিতীয় দিন। আজি দ্বিতীয় দিনত আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী আছিল চাফ চিকুণৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। বৃক্ষৰোপণৰ পিছত এইবাৰ আমি দৌল প্ৰতিষ্ঠা কৰিছোঁ দৌলৰ ভেটিৰ ওপৰত, আৰু দৌলৰ ভেটিৰ ওপৰত আমি এইবাৰৰ পৰা আৰম্ভ কৰি আগন্তুক আমাৰ চলি থাকিব। আৰু ইয়াৰ পিছত আমাৰ আছে সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠানক আমি আমন্ত্ৰণ জনাইছোঁ। মহিলা পাৰ্টি আছে, বিহু পাৰ্টি আছে, বেণ্ড পাৰ্টি আছে, বা ওচৰ চুবুৰীয়া যিখিনি সাংস্কৃতিক বিভাগ আছে সেইখিনিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ দ্বাৰাই এই অঞ্চলটোত আমাৰ দৌলৰ যে এটা সোণালী জয়ন্তী উৎসৱ হৈছে সেইটোও আমি তেওঁলোকলৈ আমি মেছেজ দিব বিচাৰিছোঁ, তেওঁলোকক গম দিব বিচাৰিছোঁ। আৰু আমি যে মুকুন্দপুৰ বুঢ়া দৌলত সোণালী জয়ন্তী পাতিছোঁ, এইটো আমাৰ মোটামুটি গোটেই উত্তৰ পূব কামৰূপত আমি জনাজাত কৰিছোঁ, প্ৰচাৰ কৰিছোঁ, সকলোৱে জানিছে। আৰু বিশিষ্ট ব্যক্তি কিছুমানক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোক আহিছে, আমাক ভাল সঁহাৰি এটা দিছে। আৰু আমাৰ ওচৰ পাজৰ যিখিনি গাঁও সেইখিনি সঁহাৰি দিছে। তাৰোপৰি আমি কৰিছোঁ কি যে প্ৰায় 150ৰ ওপৰত আমাৰ জী জোঁৱাই আছে। আমি গোটেইখিনি জী জোঁৱাইক আমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোকক এই সোণালী জয়ন্তী উৎসৱত আমি লগ পাইছোঁ আৰু তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। এনেকৈ আমাৰ আগবাঢ়িছে। আমাৰ শোভাযাত্ৰাৰ পিছত দুপৰীয়া আমাৰ ভোগৰ ব্যৱস্থা আছে, ৰাজহুৱা ভোগৰ ব্যৱস্থা আছে, আৰু সেই ৰাজহুৱা ভোগ আমি বিতৰণ কৰিম। তাৰোপৰি এটা কথা কি যে এই আমাৰ দৌলৰ মাহাত্ম্যটো বহুত বেছি। সেইকাৰণে যিখিনিয়ে তেওঁলোকৰ এটা কিবা মানস কৰি ইয়াতে কিবা এটা আগবঢ়ায় বা প্ৰাৰ্থনা জনায় আৰু সেই প্ৰাৰ্থনাটো পূৰ হয়, আৰু সেইটোৰ বলতেই আমি আজি দৌলখন ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু আগন্তুক নিশ্চয় আগবাঢ়িব পাৰিম। আৰু এইবাৰৰ যিটো মেছেজ সোণালী জয়ন্তীৰ, এইটোৱে আমাক বহুতখিনি আগবঢ়াই লৈ গুচি গ'ল। আৰু ইয়াৰ পিছত হয়তো ৭৫ বছৰত আমি হীৰক জয়ন্তী আৰু ভালকৈ পাতিব পাৰিম। আৰু মোৰ বয়সত হয়তো পাম নিশ্চয়, কিন্তু ১০০ বৰ্ষতো হয়তো নাপালেও আমাৰ পিছৰ জেনেৰেশ্যনৰ কাৰণে এটা সুন্দৰ উদাহৰণ হৈ থাকিব এইটো। এইখিনিকে মই কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ আমি বিচাৰিছোঁ।